Hey friends, welcome to my YouTube channel. আজি আমি বিয়া খাবলৈ যাম। বিয়াত গৈ আছোঁ, ভাবিলোঁ ব্লগ এটা বনাই দিওঁ। বিয়া খাবলৈ যাওঁতো ব্লগ এই নিদিওঁ। আৰু মোৰ লগত আছে মোৰ মাই ফ্ৰেণ্ড ৰাহুল ৰাজখোৱা। আপোনালোকক সকলোকে চিনাকি কৰাই দিছোঁ। বহুত ধুনীয়া গান গায় আকৌ। আমি এতিয়া বঙালপুখুৰী পালোহি আৰু এজন যাব আমাৰ লগত বিয়া খাবলৈ। তেওঁৰ কাৰণে বহুত ৰৈ আছোঁ, ৰৈ আমনি লাগি গৈছে আৰু ইমানটো বাট যাম এতিয়া বৰহোলাত বিয়া খাব লাগিব। এজনে টাইম লগাই আছে, কিন্তু কি কৰিব ঠিক নাই এজন ইমান দেৰি লগাই। ৰাহুল গান এটাকে গাই শুনাই দিয়া আৰু অডিয়েঞ্চক। শুনাম গ্লাছ এটা উঠাই লৈছোঁ, বাহিৰৰ পৰা আৱাজ আহি আছে বহুত। জুবিনদাৰ মোৰ ফেভৰেট গান এখন গাই দিছোঁ। ত' গাড়ী এখন আহি আছে, ৰাস্তাটো ঠেক। আমি এতিয়া ৰৈ আছোঁ, কিমান দেৰিকৈ নাজানো। এতিয়া এইখিনি সময়ত আমাৰ ৰাহুল ৰাজখোৱাই ধুনীয়া গান এটা শুনাব, জুবিন দা ফেভৰেট হয়। ঠিক আছে, শুনাইছোঁ। এইটো ওৱান অফ মাই ফেভৰেট ছং মানে। সেইটো যেতিয়া মই ফাৰ্ষ্ট ষ্টেজ কৰিছিলোঁ, প্ৰগ্ৰেম কৰিছিলোঁ, চ' তেতিয়া মই সেইটোৱে কৰিছোঁ। সেইটো মই কভাৰো বনাইছোঁ। মোৰ এটা চেনেল আছে, দি দিব তলত চাব। অলপ গাই দিছোঁ। মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ, তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন। তুমি যেন শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকু। থেংক ইউ, বহুত বহুত ধন্যবাদ থাকিল ৰাজখোৱালৈ। ইমান ধুনীয়া সুন্দৰ এটা গীত আমাক সকলোকে শুনালে আৰু শুনি বহুত ভাল লাগিল। আৰু তুমি এনেকৈ গোৱা, আগলৈ আগবাঢ়ি যোৱা, আমাৰ সকলো ফালৰ পৰা তোমালৈ কামনা থাকিল। আৰু মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ ইয়াৰ ইউটিউব চেনেলৰ পৰা ৰঙালী বিহু অকণ দেৰিকৈ হ'লেও শুভেচ্ছা জনালোঁ। ত' লাভ ইউ। লগ পাম বাটত বাৰু, গৈয়ে থাকিম এতিয়া আমি যাম। আপোনালোকে গানটো শুনি কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি মই আশা কৰিলোঁ। চ' ভাল, নতুন লোৱা। চ' ইউটিউবৰ লাইনত ফাৰ্ষ্ট টাইম আহিছে, চ' ভাল ভ্লগ বনায়। চ' ঠিকে আছে, লাভ ইউ, ভাল লাগে। থেংক ইউ। একদম চেম টু চেম পৰা জুবিন দাৰ মাতটো চিনা উলিয়াই তুমি কেনেকৈ উলিওৱা কোৱাচোন, ক'বা নি আমাৰ অডিয়েঞ্চক? একচুৱেলি মানে কি হয়, জুবিন দাক মই সৰুৰ পৰা পাইছোঁ। তেওঁক দেখি দেখি মই গান শিকা, তেওঁক দেখি মই একচুৱেলি মই অনুসৰণ, তেওঁ মোৰ কাৰণে মানে ইম্প্ৰেশ্যন বুলি ক'ব, মানে কি ক'ম, তেওঁক দেখিয়ে মই সকলো কাম কৰি গৈছোঁ আগৰ পৰাই। এতিয়া জুবিন দাক যেতিয়াৰ পৰা মই জন্ম হৈছোঁ তেতিয়াৰ পৰা মই জুবিন দাৰ গানেই শুনিছোঁ। জুবিন দাৰ কেনেকুৱা কি হয়, জুবিন দাকে অনুসৰণ কৰি চলিছোঁ। চ' ঠিকে আছে, সকলো ভাল লগা ছিংগাৰ আৰু মোৰতো ফেভৰেট হয়, মোৰতো ভগৱান হয় তেওঁ। আমাৰ জুবিন দাৰ কাৰণে চব গোটেই অসম ৰাইজে পাগল জুবিন দাৰ কাৰণে। চ' বহুত বহুত তোমাৰ ধন্যবাদ জনালোঁ। থেংক ইউ, লাভ ইউ। অ'কে, বাই বাই। হাই গাইজ, আমি ইমান দেৰিৰ পৰা অপেক্ষা কৰি যাৰ কাৰণে ৰৈ আছিলোঁ, তেওঁ আমাৰ গাড়ীত আহি উপস্থিত হ'ল।
আৰু লগতে বৌ আহিছে আৰু সৰু মাইনা এটা আহিছে। চ' সকলোকে মই আপোনালোকক দেখাইছোঁ, চিনাকি হৈ ল'ব। এতিয়া আমাৰ বৌ, আমাৰ বাবুহে এইটো বাবু কইনা নহয় দেই। এতিয়া চা এতিয়া বৌ আজি গৈ কেনেকুৱা লাগিব? ভালে লাগিব। First time? experience. ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ গ'লে গম পাম আৰু কিমান ভাল লাগিব। অ'কে, মানে আমাৰ এইফালে নতুনকৈ ফুৰিবলৈ আহিছে। আমি ফুৰাম, দেখাম জেগা, কাৰণ গুৱাহাটীৰ পৰা আহিছে আমাৰ ইয়াত। সকলো যোৱাতখন দেখুৱাম ক'ত কি আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, শেষলৈকে বহুত কিবা কিবি দেখিব পাব। আমাৰ লগত আৰু দুজন আহিলে বিয়া খাবৰ কাৰণে। চ' সেই দুজনকো মই আপোনালোকক দেখুৱাইছোঁ। বিদিবা জিজু আপোনাক গৈ এতিয়া কেনেকুৱা লাগিব? ভালে আহিছে। ভাল লাগিছে? তোৰ ব্লগত আহি গ'ল আৰু চিন্তাই নাই। অ'কে, তেতিয়া আপোনালোকক দেখাই যাওঁ আৰু কাক লগ পাওঁ। চ' আমি এতিয়া পাওঁতে ৰাতিয়ে হ'লগৈ, কিন্তু গৈ পোৱাগৈ নাই। বহুত দূৰ ন, যোৰহাটৰ পৰা আপোনাৰ এখন বহুত দূৰে আছে। নাগালেণ্ড বৰ্ডাৰ। ত' নাগালেণ্ড বৰ্ডাৰ ওচৰত হয়। ত' আমি সকলোৱে গৈ আছোঁ আৰু ভিডিঅ'টো চাই থাকক। আমাৰ এই কাইদৱে পুৱা গাড়ী চলাই আছে, তেওঁ গানটো শুনি বহুত ভাল লাগিল সকলোৱে, হয় নহয়? চ' এতিয়া আমি ভিডিঅ'টো চাই যাওক, শেষলৈ বহুত কিবা কিবি দেখিব। এতিয়া আমি বিয়াঘৰত পালোহি আৰু বিয়াঘৰত এতিয়া আমি সোমাম। আৰু বিয়াঘৰত এতিয়া ৰাহুলে এটা ধুনীয়া গীত গাব, সকলোৱে চাব। A few moments later. But